Good evening, my dear all friends. আৰু আজিৰ এই ভিডিঅ'টিত মই আলোচনা কৰিম চিপাহী বিদ্ৰোহৰ কাৰণ। এটা বিদ্ৰোহ হ'বলৈ হ'লে বিভিন্ন কাৰণ থাকিব পাৰে, হয়নে? চ' এই ভিডিঅ'টিত মই সেই কাৰণসমূহ তোমালোকৰ ওচৰত দাঙি ধৰিম। অ'কে, তেতিয়াহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। চিপাহী বিদ্ৰোহৰ যিটো প্ৰথম কাৰণ আছিল, সেই কাৰণটো আছিল প্ৰথমটো ৰাজনৈতিক কাৰণ। ৰাজনৈতিক কাৰণ মানে কি? কোম্পানীৰ গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছিৰ স্বত্ব বিলোপ নীতিৰ প্ৰয়োগে দেশীয় ৰাজ্য কেইখনমানৰ স্বাধীনতা, পদবী, বৃত্তি আদি কৰ্তন কৰাৰ ফলত সমসাময়িক ভাৰতৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ উঠিছিল। কি হৈছিল যে কোম্পানীৰ গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছি স্বত্ব বিলোপ নীতি প্ৰয়োগে তেওঁৰ যিটো স্বত্ব বিলোপ নীতি সেইটোৰ প্ৰয়োগে কি হৈছিল, দেশীয় ৰাজ্য কেইখনমানৰ স্বাধীনতা, পিছত পদবী, বৃত্তি আদি কৰ্তন কৰাৰ ফলত তেওঁ মানে কিছুমান স্বাধীনতা, পদবী, বৃত্তি এইবোৰ কি কৰিছিল, কৰ্তন কৰিছিল। আৰু ইয়াৰ ফলত কি হৈছিল, ভাৰতৰ ৰাজনৈতিক পৰিৱেশটো উত্তপ্ত হৈ উঠিছিল। যিসকল দেশীয় ৰাজ্যৰ শাসকে নিজৰ পুত্ৰ সন্তান নথকাৰ ফলত দত্তক পুত্ৰ বা তুলনীয়া সন্তান গ্ৰহণ কৰিছিল। যিসকল দেশীয় ৰাজ্যৰ শাসকে কি নিজৰ পুত্ৰ সন্তান নথকাৰ ফলত, যাৰ মানে সন্তান নাছিল আৰু সিহঁতে কি কৰিছিল, নিজৰ পুত্ৰ সন্তান নথকাৰ ফলত দত্তক পুত্ৰ বা তুলনীয়া সন্তান গ্ৰহণ কৰিছিল। স্বত্ববিলোপ নীতি মতে সেই দত্তকসকলে ভৱিষ্যতে সিংহাসনত বহিব নোৱাৰাৰ ব্যৱস্থা কৰা হৈছিল। আৰু তেওঁ কি কৰিছিল যে এই স্বত্ববিলোপ নীতিমতে তেওঁ কি কৰিছিল, যিসকল মানে দত্ত সন্তান সিহঁতে ভৱিষ্যতে সিংহাসনত বহিব নোৱাৰাৰ ব্যৱস্থা তেওঁ কৰিছিল। এই নীতি প্ৰয়োগৰ ফলত চাটাৰ, ঝান্সী, বঘন, সম্বলপুৰ, চৈতপুৰ, উদয়পুৰ আদি দেশীয় ৰাজ্যৰ দত্তকসকলক উত্তৰাধিকাৰৰ পৰা বঞ্চিত কৰি কোম্পানী চৰকাৰে সেই ৰাজ্যসমূহৰ নিজৰ অধীনলৈ নিবলৈ যুঁজা কৰিছিল। তদুপৰি কি হৈছিল, তদুপৰি কুশাসনৰ অভিযোগত কোম্পানীয়ে অযোধ্যাখন সেই ৰাজ্যৰ নৱাবৰ পৰা কাঢ়ি লৈছিল। মোগল সম্ৰাট বাহাদুৰ শ্বাহৰ বৃত্তি বন্ধ কৰি দিছিল। মহাৰাষ্ট্ৰ অঞ্চলত বহুতো জমিদাৰী ক্ষতিপূৰণ নিদিয়াকৈ বাজেয়াপ্ত কৰিছিল। আৰু এনেবোৰ কাৰণবশতঃ বহুতো ভাৰতীয় ব্ৰিটিছ কোম্পানী শাসনৰ প্ৰতি ক্ষুণ্ণ হৈ উঠিছিল। চ' এইটো আছিল কি এটা ৰাজনৈতিক কাৰণ। তাৰ পিছৰ যিটো কাৰণ সেইটো হ'ল অৰ্থনৈতিক কাৰণ। অৰ্থনৈতিক কাৰণো কি চাওঁ আহা। ব্ৰিটিছসকল ভাৰতীয় কোম্পানীৰ শাসন যুগে এক অৰ্থনৈতিক লুণ্ঠন আৰম্ভ কৰিছিল। ব্ৰিটিছসকলে কি কৰিছিল, ব্ৰিটিছসকল ভাৰতত কোম্পানীৰ শাসন যুগে এক অৰ্থনৈতিক লুণ্ঠন আৰম্ভ কৰিছিল। কোনে কৰিছিল? সেই ব্ৰিটিছসকলে ভাৰতত কোম্পানীৰ এটা শাসন যুগে কি কৰিছিল, অৰ্থনৈতিক লুণ্ঠন আৰম্ভ কৰিছিল। তেওঁলোকে ভাৰতৰ পৰা কেঁচা মালসমূহ কম দামত ক্ৰয় কৰি নিজ দেশলৈ নিছিল। সেই ব্ৰিটিছসকলে কি কৰিছিল, ভাৰতৰ পৰা কেঁচা মাল যিবোৰ আছিল সেইবোৰ কম দামত ক্ৰয় কৰি নিজ দেশলৈ লৈ গৈছিল। তেওঁলোকৰ দেশৰ প্ৰস্তুত বস্তুৰে সেই দেশৰ বজাৰ উপচাই পেলাইছিল। আৰু তেওঁলোকে কি কৰিছিল, তেওঁলোকৰ দেশৰ প্ৰস্তুত বস্তুৰে সিহঁতৰ দেশত যিটো প্ৰস্তুত হয় সেই বস্তুৰে এই দেশৰ বজাৰ মানে এই দেশ মানে কি কৰিছে, আমাৰ দেশৰ বজাৰটো কি কৰিছিল, উপচাই পেলাইছে সিহঁতৰ বস্তুৰে মানে। ফলত ভাৰতীয় কুটিৰ শিল্প ধ্বংসপ্ৰাপ্ত হৈছিল। আৰু ইয়াৰ ফলত কি হৈছিল, ভাৰতীয় কুটিৰ শিল্প ধ্বংসপ্ৰাপ্ত হৈছিল। ভাৰতৰ চাহ, কফি, কপাহ আৰু মৰাপাটৰ উপৰিও খনিজ সম্পদ যথা তেল, কয়লা আদিৰো ব্ৰিটিছসকলে গৰাকী হৈ উঠিছিল। আৰু তাৰপিছত কি হৈছিল, ভাৰতৰ যিবোৰ চাহ, কফি এইবোৰতো আমাৰ ভাৰতৰ হয়নে? চ' সিহঁতে কি কৰিছিল, ভাৰতৰ চাহ, কফি, কপাহ তাৰপিছত মৰাপাটৰ উপৰিও খনিজ সম্পদ যথা তেল, কয়লা আদিৰ ব্ৰিটিছসকলে কি হৈ উঠিছিল, তেওঁলোক এইবোৰৰ গৰাকী হৈ উঠিছিল। স্থানীয় লোকে সামান্য চাকৰিৰ বাবে তেওঁলোকৰ মুখামুখি হ'বলগীয়া হৈছিল। চ' স্থানীয় লোকে সামান্য কিছুমান চাকৰিৰ কাৰণে সিহঁতৰ মানে কি হৈছিল, মুখামুখি হ'বলগীয়া হৈছিল। এইটো আছিল কি আছিল, এইটো আছিল অৰ্থনৈতিক কাৰণ। আৰু তাৰ পিছৰ কাৰণ যিটো আছিল সেইটো আছিল সামাজিক অসন্তুষ্টি। সামাজিক অসন্তুষ্টি মানে কি আছিল চাওঁ আহা। কোম্পানী কৰ্তৃপক্ষই সতীদাহ, বাল্যবিবাহ, নৰবলি, শিশুকন্যা বধ আদিৰ বিৰোধিতা কৰাৰ বাহিৰেও বিধৱা বিবাহ আৰু হিন্দু উত্তৰাধিকাৰ আইনৰ সংশোধনৰ সপক্ষে মত প্ৰকাশ কৰিছিল। কি হৈছিল ইয়াত, কোম্পানী কৰ্তৃপক্ষই সতীদাহ, বাল্যবিবাহ, নৰবলি, শিশুকন্যা বধ আদিৰ বিৰোধিতা কৰাৰ বাহিৰেও বিধৱা বিবাহ, হিন্দু উত্তৰাধিকাৰ আইনৰ সংশোধনৰ সপক্ষে মত প্ৰকাশ কৰিছিল।
ৰেল আলি, ভাপৰ জাহাজ, টেলিগ্ৰাফ লাইন, পাশ্চাত্য শিক্ষাৰ বাবে ভালেমান অনুষ্ঠান আদিৰ প্ৰচলন কৰাত এনেবোৰ কামৰ আঁৰত আন কিবা অভিসন্ধি লুকাই আছে বুলি ৰক্ষণশীল ভাৰতীয় লোকসকলে সন্দেহ কৰিছিল। কাৰ ওপৰত সন্দেহ কৰিছিল? ব্ৰিটিছসকলৰ ওপৰত সন্দেহ কৰিছিল। ন্যায় বিচাৰৰ ক্ষেত্ৰত বৰ্ণ বৈষম্যক প্ৰশ্ৰয় দিয়াৰ বাবেও ব্ৰিটিছ বিৰোধী মনোভাৱৰ সৃষ্টি হৈছিল। আৰু এই ন্যায় বিচাৰৰ ক্ষেত্ৰত বৰ্ণ বৈষম্যক প্ৰশ্ৰয় দিয়াৰ বাবেও কি হৈছিল? ব্ৰিটিছ বিৰোধী মনোভাৱৰ সৃষ্টি হৈছিল। চ' এইটো আছিল সামাজিক অসন্তুষ্টি কাৰণ। তাৰ পিছৰ কাৰণটো আছিল ধৰ্মীয় অসন্তুষ্টি। চ' চিপাহী বিদ্ৰোহৰ চতুৰ্থ কাৰণ যিটো সেইটো হ'ল ধৰ্মীয় অসন্তুষ্টি। হিন্দুসকলৰ দত্তক গ্ৰহণ নীতি অগ্ৰাহ্য কৰি হিন্দু বিধৱা বিবাহ অধিনিয়ম উত্তৰাধিকাৰী আইন সানিছিল। উত্তৰাধিকাৰী আইনৰ দ্বাৰা অন্য ধৰ্ম গ্ৰহণ কৰা সন্তানক পিতৃয়ে ত্যায্যপুত্ৰ প্ৰাপ্য সম্পত্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰিব বুলি কোৱাত হিন্দু ৰক্ষণশীল সমাজত অতি বিৰূপ প্ৰতিক্ৰিয়া দেখা গৈছিল। চ' এই পইণ্টটো বহুত এটা বেলেগ ধৰণৰ কি কৈছিল? উত্তৰাধিকাৰী আইনৰ দ্বাৰা, উত্তৰাধিকাৰী যিটো আইন হয়নে, উত্তৰাধিকাৰী মানে কি? যেনেকুৱা দেউতাকৰ সম্পত্তি কোনে পায়? ল'ৰাই পায় হয়নে? সেইটো তেনেকুৱা হয়। উত্তৰাধিকাৰী আইনৰ দ্বাৰা অন্য ধৰ্ম গ্ৰহণ কৰা, উত্তৰাধিকাৰী আইনৰ দ্বাৰা অন্য ধৰ্ম গ্ৰহণ কৰা সন্তানক কি পিতৃয়ে কি ত্যায্যপুত্ৰ প্ৰাপ্য সম্পত্তিৰে বঞ্চিত কৰিব নোৱাৰিব বুলি কোৱাত হিন্দু ৰক্ষণশীল সমাজত অতি বিৰূপ প্ৰতিক্ৰিয়া দেখা দিছিল। চ' এই নিয়মটো কোনে কৰিছিল? এইটো ব্ৰিটিছসকলে কৰিছিল। কিন্তু ইয়াত হিন্দু ৰক্ষণশীল সমাজত কি হৈছিল? এটা বিৰূপ প্ৰতিক্ৰিয়া দেখা দিছিল। আনহাতেদি কোম্পানীৰ উচ্চ বিষয়া সেনাধ্যক্ষই পিছলৈ খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰত ভাগ লোৱা কাৰ্যক বহু ভাৰতীয় সহজভাৱে ল'ব পৰা নাছিল। চ' কি হৈছিল? কোম্পানীৰ কিছুমান উচ্চ বিষয়া আৰু সেনাধ্যক্ষই পিছলৈ খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰত ভাগ লোৱা কাৰ্যক বহুতো ভাৰতীয় সহজভাৱে ল'ব পৰা নাছিল। চ' এইটো আছিল চতুৰ্থ কাৰণ, যিটো আছিল কি? ধৰ্মীয় অসন্তুষ্টি। তাৰ যিটো পঞ্চম কাৰণ সেইটো কি আছিল? ভাৰতীয় চিপাহীসকলৰ অসন্তুষ্টি। চ' চাওঁ কেনেকুৱা চিপাহীসকলৰ অসন্তুষ্টি আছিল। কোম্পানীয়ে ভাৰতীয় আৰু ব্ৰিটিছ চিপাহীৰ মাজত পাৰ্থক্যৰ সৃষ্টি কৰি ভাৰতীয় চিপাহীক কম হাৰত বেতন দিছিল। কোম্পানীয়ে মানে ব্ৰিটিছসকলে কি কৰিছিল? ভাৰতীয় আৰু ব্ৰিটিছ চিপাহীৰ মাজত এটা কি কৰিছিল? এটা যিটো চেলাৰী তাৰ মাজত কি কৰিছিল? এটা ডিফাৰেঞ্চ এটা লগাই দিছিল সিহঁতে। তেওঁলোকক অতিৰিক্ত বানজ আৰু সুবাদাৰতকৈ উচ্চ পদবী নিদিছিল। মানে আমাৰ ভাৰতীয় যিসকল চিপাহী আছিল তেওঁলোকক কি কৰিছিল? অতিৰিক্ত বানজ আৰু সুবাদাৰতকৈ উচ্চ পদবী নিদিছিল। ভাৰতীয় চিপাহীক তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে সাগৰ পাৰ হৈ বিদেশত যুদ্ধ কৰিবলৈ বাধ্য কৰা হৈছিল। আৰু ভাৰতীয় চিপাহীক কি কৰিছিল? তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে মানে অনিচ্ছা সত্ত্বেও কি কৰিব দিছিল? সাগৰ পাৰ হৈ বিদেশত যুদ্ধ কৰিবলৈ বাধ্য কৰা হৈছিল। তদুপৰি কোম্পানী চৰকাৰে দেশীয় ফৌজবোৰ উঠাই দিয়াত বহু চিপাহী নিবনুৱা হৈছিল। আৰু কি হৈছিল? তদুপৰি কোম্পানী চৰকাৰে দেশীয় ফৌজবোৰ উঠাই দিয়াত বহু চিপাহী নিবনুৱা হৈছিল। কেৱল অযোধ্যাতে এনে চিপাহীৰ সংখ্যা আছিল 60,000। মাত্ৰ ক'ত আছিল? মাত্ৰ অযোধ্যা যে তাতে কি আছিল? এনে চিপাহীৰ আছিল মাত্ৰ 60,000 আছিল। চ' এইটো আছে পঞ্চম কাৰণ। এতিয়া আহিল তাৰ চিপাহী বিদ্ৰোহৰ মেইন মানে প্ৰত্যক্ষ কাৰণ কি? প্ৰত্যক্ষ কাৰণ আছিল এনফিল্ড ৰাইফল সম্বন্ধীয় ঘটনা। এনফিল্ড ৰাইফল সম্বন্ধীয় ঘটনা তোমালোকে চাগে গমেই পোৱা, তথাপিও মই কৈ আছোঁ চোৱা। কি হৈছিল? এই ৰাইফল কাৰ্টিজ মানে এনফিল্ড ৰাইফল যিটো এই ৰাইফলৰ কাৰ্টিজ বা গুলিত এটা আৱৰণ আছিল। এই ৰাইফলত কি এটা আৱৰণ আছিল আৰু এই আৱৰণটোত কি কৰিব লাগে? ইয়াক মানে দাঁতেৰে কামুৰি খুলিব লাগে। আৰু এই আৱৰণটো কোমল কৰি ৰাখিবলৈ তাত কি সনা হৈছিল? তাত চৰ্বি সনা হৈছিল। কেতবোৰ বিদ্ৰোহী ভাৱপূৰ্ণ চিপাহীয়ে এই চৰ্বি গৰু আৰু গাহৰি বুলি এটা জনৰৱ প্ৰচাৰ কৰাত এই আৱৰণ দাঁতেৰে কামুৰিবলৈ হিন্দু আৰু মুছলমান চিপাহীসকলে অস্বীকাৰ কৰিছিল। চ' এই কেতবোৰ বিদ্ৰোহী ভাৱপূৰ্ণ চিপাহীয়ে কি কৰিছিল? যে এই ৰাইফলৰ যিটো মানে কি আছিল? যিটো কোমল আৱৰণ
তাত আচলতে কি হৈছিল, চৰ্বিহনা হৈছিল, কিন্তু কিছুমান বিদ্ৰোহী ভাৱনা চিপাহীয়ে কি কৈছিল, ইয়াত কি লগোৱা হৈছে, চৰ্বি, গৰুৰ চৰ্বি আৰু গাহৰিৰ বুলি এটা জনপ্ৰচাৰ কৰিছিল। আৰু সেই আৱৰণ যিটো আছিল সেইটো আচলতে কি কৰিব লাগিছিল, দাঁতেৰে কামুৰিব লাগিছিল। কিন্তু যিহেতু কৈছে যে ইয়াত এইটো গৰু নাইবা গাহৰি চৰ্বি, সেইকাৰণে হিন্দু আৰু মুছলমান চিপাহীসকলে সেইটো মুখেৰে খুলিবলৈ অস্বীকাৰ কৰিছিল, খুলিব নিবিচাৰিছিল। 1857 খ্ৰীষ্টাব্দৰ 26 ফেব্ৰুৱাৰীৰ বৰহমপুৰৰ 19 নৱেম্বৰ ৰেজিমেণ্টৰ এজন চিপাহীয়ে ওপৰৱালা কাৰ্টিজৰ চৰ্বি সম্বন্ধে প্ৰশ্ন কৰাত তৰ্কাতৰ্কি লাগিছিল। চ' সেইটোৰ বিষয়ে যেতিয়া প্ৰশ্ন কৰিছিল, এই পিছলৈ কি হৈছিল, এই বিষয়লৈ তৰ্কাতৰ্কি লাগিছিল। মাৰ্চ মাহত বেৰেকপুৰত এই কাৰ্টিজৰ প্ৰচণ্ড মংগল পাণ্ডে নামৰ চিপাহীজনে তেওঁৰ ঊৰ্ধ্বতম ব্ৰিটিছ বিষয়াক আক্ৰমণ কৰাত বিচাৰত তেওঁৰ প্ৰাণদণ্ড হয়। আৰু এই কাৰণে কি আছিল, মংগল পাণ্ডে কি কৰিছিল, তেওঁ ঊৰ্ধ্বতম ব্ৰিটিছ বিষয়াক আক্ৰমণ কৰাৰ বিচাৰত তেওঁ কি হৈছিল, পিছলৈ প্ৰাণদণ্ড হয়। মংগল পাণ্ডে আছিল চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ। এইটো পইণ্টটো তোমালোকে মনত ৰাখিবা। মংগল পাণ্ডে কি আছিল, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ, তেওঁৱে আছিল প্ৰথম শ্বহীদ। চ' যদি প্ৰশ্ন আহে এক্সামত যে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন, তোমালোকে কি লিখিবা, মংগল পাণ্ডে। অ'কে। ইয়াৰ পৰৱৰ্তী কালত 10 মে মিৰাটত চিপাহীসকলে ব্যাপক আকাৰে বিদ্ৰোহ আৰম্ভ কৰে। আৰু ইয়াৰ পৰৱৰ্তী কালত 10 মে মিৰাটত কি হয়, চিপাহীসকলে ব্যাপক আকাৰে বিদ্ৰোহ আৰম্ভ কৰে। চ' তোমালোকৰ এক্সামত এইখিনি লিখিলে হৈ যাব চিপাহী বিদ্ৰোহৰ কাৰণ। মই আশা কৰোঁ তোমালোকে ভালদৰে বুজিছা। অ'কে, চ' আজিলৈ ইমানলৈ, থেংক ইউ।